বাহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাহ আপোনাক সেলুট জনাব লাগে আপোনাক প্ৰণাম জনাব লাগে কাৰণ আপোনাৰ পৰা আমি শিকিলো যে আচলতে ৰাজনীতি কি আপোনাৰ পৰা আমি শিকিলো যে আচলতে কূটনীতি কি আপোনাৰ পৰা আমি শিকিলো যে আচলতে দুষ্টামি কি আপোনাৰ মন্ত্ৰী সভাৰ এজন মন্ত্ৰীয়ে কৈছিলে যে মই ওপৰৰ মাল কিন্তু প্ৰকৃততে আচলতে ওপৰৰ মাল তেখেত নহয় ওপৰৰ মাল হ'ল আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি সেই 1992 চনৰ পৰা আজিলৈকে আপুনি যি কৰিলে আপুনি আমাক মূৰ্খ বুলি ভাবিলে ডক্টৰ হিমন্ত বিশ্ব আপোনাৰ যদি সেই কাৰাপশ্যনবোৰ সেই পলিটিকেল সম্পূৰ্ণ জাৰ্নিটি যদি মই ক'বলৈ যাওঁ মানুহ ভিডিঅ'টো চাই চাই বৰ হৈ যাব কিন্তু আপোনাৰ সেইবিলাক যিবিলাক নেকি ডাৰ্ক পেজেছ যিবিলাক কেতিয়া উঠি অহা নাছিলে ওপৰলৈ সেইবোৰ শেষ নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি 1992 চনত যেতিয়া কংগ্ৰেছত যোগদান কৰিলে প্ৰথমবাৰৰ বাবে আপুনি অসমৰ ৰাজনীতিত আহিলে আপুনি কংগ্ৰেছলৈ আহিছিলে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা তাৰ আগত আপুনি এক্টিভলি এজন মেম্বাৰ আছিলে অসম ছাত্ৰ সন্থাৰ আৰু সেই সময়ত কংগ্ৰেছ আৰু ছাত্ৰ সন্থা দুজনৰ বিপৰীতত আছিলে কিন্তু আপুনি সেই সদৌ অসম ছাত্ৰ সন্থা এৰি কংগ্ৰেছত আহিছিলে 1992 চনত আপুনি কংগ্ৰেছত আহে 1990 চনত আপোনাৰ পৰা দুটা কেছ লাগে টাডাৰ এটা চানমাৰী পুলিচ ষ্টেচনত আৰু এটা পাণবজাৰ পুলিচ ষ্টেচনত আৰু দুইটাই আছিলে টাডা আপোনাৰ বাবে সাধাৰণ কিন্তু আমাৰ বাবে কেছটো বহুত ডাঙৰ কাৰণ টেৰৰিষ্ট এণ্ড ডিষ্ট্ৰাকটিভ এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট লগতে আপোনাৰ ওপৰত আৰ্মছ এক্টৰো ধাৰা লাগিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়া বহুত ডাঙৰ কেছ আছিলে কিন্তু আপুনি যেতিয়াই কংগ্ৰেছত আহিলে 2009ত যেতিয়া হাই কোৰ্টে আপোনাৰ সেই কেছ দুটা ৰিভিউ কৰিব বিচাৰিছিলে তেতিয়া আচৰিত কথা হ'ল আপুনি ক্লিন চিট পাই গৈছিলে কেনেকৈ কোৰ্টৰ পৰা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই চাৰ্জশ্বীট আৰু কেছ ডায়েৰী থানাৰ পৰা নাইকিয়া হৈ গৈছিলে হেৰাই গৈছিলে সঁচাকৈয়ে কৈছোঁ কেছ ডায়েৰী আৰু চাৰ্জশ্বীট আপোনাৰ হেৰাই গৈছিলে থানাৰ পৰা এটা থানাৰ পৰা নহয় দুয়োটা থানাৰ পৰা হয় এয়া পুলিচৰ ভুল আছিলে এয়া প্ৰশাসনৰ ভুল আছিলে বাদ দিলে 1991 চনত আপোনাৰ ওপৰত আৰু এটা এলিগেশ্যন লাগিছিলে মনাবেন্দ্ৰ শৰ্মাৰ হত্যা লৈ এলিগেশ্যন উঠিছিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উলফাত ব্যৱহাৰ কৰি মনাবেন্দ্ৰ শৰ্মাৰ হত্যা কৰিছে কিন্তু পিছলৈ গৈ যেতিয়া আপুনি কংগ্ৰেছত যোগদান কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই দুইটা টাডা কেছ আৰু এই মাৰ্ডাৰ কেছৰ এলিগেশ্যন আপোনাৰ ওপৰৰ পৰা একেবাৰে নাইকিয়া হৈ পৰে আপুনি ক্লিন চিট পাই যায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি কংগ্ৰেছত MLA হ'ল আপুনি কংগ্ৰেছত মন্ত্ৰী হ'ল অসমৰ শক্তিশালী মন্ত্ৰী বলত আপুনি ৰাজনীতি কৰি গৈ থাকিলে এটাৰ পিছত এটা কৈ আপুনি লুইচ বাৰ্জাৰ স্কেমৰ দৰে স্কেমবোৰ আপোনাৰ নামত উঠি থাকিল আৰু আপুনি বিজেপিত কেতিয়া আহিলে আপুনি বিজেপিত যেতিয়া আপোনাৰ ওপৰত লুইচ বাৰ্জাৰ স্কেম যেতিয়া আপোনাৰ ওপৰত বিভিন্ন ধৰণৰ স্কেমবোৰ লাগি গৈছিলে আপোনাক যেতিয়া কংগ্ৰেছৰ পৰা অট'মেটিকলি সাইডলাইন কৰি দি আছিলে তেতিয়া আপুনি নিজে নিজে বিজেপিত গুচি আহিল আৰু বিজেপিত অহাৰ লগে লগেই ঠিক আগৰ দৰেই আপুনি পুনৰ এবাৰ ক্লিন চিট পাই গ'লে কিন্তু মনত ৰাখিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয়তো আপোনাৰ সময় শেষ হৈ আহিছে হয়তো 2026 চনত ৰাইজে আপোনাক প্ৰকৃততে আৰু আপোনাক আচলতে আৰু একেবাৰে মনৰ পৰা হয়তো ৰাইজে আপোনাক বুজি পাইছে আৰু সেই বুজি পোৱাৰ ৰিজাল্ট হয়তো আপুনি 2026 চনত পাই যাব ভিউৱাৰ্ছসকলক কৈছোঁ যদি ইণ্টাৰেষ্ট আছে তেনেহ'লে এই ভিডিঅ'টো চাব পাৰে বহুত বহুত ধন্যবাদ